জয় বড়ো হরিণী জয় জোৰকে চিঞৰক জয় বড়ো হৰিণী জয় বড়ো হৰিণী জয় বড়ো হৰিণী অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ আপচুৰ সন্মানীয় সভাপতি তথা এই অধিৱেশনৰ মুকলি সভাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় সতীৰ্থ মন্ত্ৰী একালৰ প্ৰাক্তন আপচুৰ নেতা ইউজি ব্ৰহ্ম ডাঙৰীয়া একালৰ প্ৰাক্তন আপচু নেতা CEM সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া সন্মানীয় সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সন্মানীয় সাংসদদ্বয় ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়া আৰু জয়ন্ত বসুমতাৰী ডাঙৰীয়া সন্মানীয় CEM কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তুলিৰাম ৰংহাং ডাঙৰীয়া সন্মানীয় বিধায়ক আৰু ৰিসেপশ্যন কমিটিৰ সভাপতি লৰেন্স লাৰী ডাঙৰীয়া মঞ্চত উপবিষ্ট সন্মানীয় বিধায়ক আৰু বিশিষ্ট ব্যক্তিসকল আপচুৰ সাধাৰণ সম্পাদককে ধৰি কৰ্মকৰ্তাসকল মোৰ সন্মুখৰ আসনত বহি থকা মোৰ অতি শ্ৰদ্ধাৰ ৰাইজ আৰু প্ৰিয় সংবাদসেৱীসকল মই জয় জয়তে আপোনালোক আটাইলৈকে আন্তৰিক সম্ভাষণ জনাইছোঁ লোকে লোকাৰণ্য মই আহি পাবলৈ চেষ্টা কৰিছিলোঁ 11 বজাত কিন্তু ৰাস্তাত আহোঁতে মই দেখিলোঁ কেৱল গাড়ী 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 যেনে তেনে হাত কৰজু কৰি এই ঠাই ওলালোহি আৰু ইয়াতো দেখিছোঁ অগণন ৰাইজ মই সকলোকে আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আৰু পোনপ্ৰথমেই অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ নেতৃবৰ্গ আৰু প্ৰতিগৰাকী নিষ্ঠাৱান কৰ্মীলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ বড়ো ৰাইজৰ সৰ্বাংগীন উন্নয়ন তথা দীঘলীয়া সমস্যাৰাজি সমাধানৰ স্বাৰ্থত এপচুৰ 57 বছৰীয়া যি যাত্ৰা সেয়া স্বৰ্ণীল সংগ্ৰামী যাত্ৰা এই যাত্ৰাৰ আধাৰতে বড়ো জাতীয়তাবাদ আজি কেৱল ভাৰতত নহয় সমগ্ৰ বিশ্বৰ সন্মুখত উচ্চশিৰে প্ৰতিষ্ঠিত হৈছে মই আপচুৰ কৰ্মকৰ্তাসকলক আকৌ এবাৰ চেলুট দিছোঁ নমস্কাৰ জনাইছোঁ এই বিশেষ দিনটোত মই গভীৰভাৱে সোঁৱৰণ কৰিছোঁ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক বড়োফা অৰ্থাৎ বড়ো জাতিৰ পিতা বুলি যাক সন্মানিত কৰা হৈছে আৰু মোৰ সৌভাগ্য যে উপেন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়াৰ সৈতে যৌথভাৱে কাম কৰাৰ সুযোগ লাভ কৰিছিলোঁ আমি যেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিলোঁ যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিলোঁ সঘনাই আমাৰ মাজত আলোচনা হৈছিল কথা বতৰা হৈছিল ময়ো আহিছিলোঁ তেওঁলোকৰ ঘৰলৈকো আহিছিলোঁ মৃত্যুৰ দিনাও আহিছিলোঁ মই যেতিয়াই আহোঁ তেখেতলৈ মনত পৰে সেয়া অতীত হ'ল ইতিহাস হ'ল কিন্তু যুগে যুগে উপেন্দ্ৰনাথ ব্ৰহ্মক বড়ো জাতিয়ে শ্ৰদ্ধা জনাই যাব তেখেতৰ আদৰ্শেৰে কাম কৰি যাব এয়া আপোনালোকৰ সংকল্প আৰু ময়ো আশা ৰাখিছোঁ মই দেখিছোঁ মই জানিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে কালি পৰহি কাৰণ 4 দিনীয়া এইখন অধিৱেশন বহুতখিনি আলোচনা হৈছে কেনেকৈ আগবাঢ়ি যাব অনাগত দিনত বড়ো জাতিক কিদৰে আপচুৱে ঐক্যবদ্ধ কৰি আগবঢ়াই লৈ যাব বহুত আলোচনা হৈছে আৰু যোৱাকালি জয় বড়ো হৰিণী জয় শ্লোগানেৰে এটা সুস্থ সবল আৰু সংস্কৃতিবান সুশৃংখলিত জাতি গঢ়াৰ সংকল্প লৈছে খুব ভাল লাগিছে শ্লোগানটো ভাল লাগিছে মোৰো শ্লোগানটো দিবলৈ মন গৈছে
জয় বড়োহৰিণী জয় জোৰকে চিঞৰক জয় বড়োহৰিণী জয় বড়োহৰিণী জয় বড়োহৰিণী জয় আই অসম ধন্যবাদ আমি জানো যে এই যুগ তথ্য প্ৰযুক্তিৰ যুগ এই যুগত আমি সঠিক জ্ঞান আৰু স্কিল আহৰণ কৰাটো অত্যন্ত দৰকাৰ ছাত্ৰ সমাজে এটা দীঘলীয়া আন্দোলনৰ নেতৃত্ব লৈছে কেৱল ছাত্ৰসকলৰ সমস্যাতে আপসু জড়িত থকা নাছিল কাৰণ জাতীয় সমস্যাবিলাক সমাধানৰ বাবে কাম কৰিবলগীয়া হৈছিল তেতিয়া অশান্ত পৰিৱেশো আছিল কিন্তু সেই পৰিৱেশ এতিয়া নাই আৰু মই ভাবোঁ যে ছাত্ৰ আপসুৱে অনাগত দিনত আমাৰ ছাত্ৰসকলক স্কিল আহৰণৰ বাবে অধিক গুৰুত্ব দিব লাগিব কাৰণ তথ্য প্ৰযুক্তিৰ যুগত আমাৰ বহুত জানিবলগীয়া আছে আমাৰ শিকিবলগীয়া আছে আমাৰ কৰিবলগীয়া আছে বড়ো জনগোষ্ঠীৰ আত্মপৰিচয় মৰ্যাদা ভাষা সাহিত্য কলা সংস্কৃতি শিক্ষা দীক্ষা আৰ্থসামাজিক আদি সকলো দিশতে আগবঢ়াই বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি সপোন সেই সপোনক বাস্তৱায়িত কৰিবলৈ মই ভাবোঁ যে নতুন প্ৰজন্মৰ প্ৰতিজন ছাত্ৰই দৃঢ় সংকল্প ল'ব লাগিব আৰু আপোনালোকেই আপোনালোকৰ ভৱিষ্যত আপোনালোকেই জননীৰ ভৱিষ্যত দেশৰ ভৱিষ্যত গতিকে আপোনালোকে তেনেধৰণে নতুন প্ৰজন্মক আগবঢ়াই দিব লাগিব আৰু আগবঢ়াই লৈ যাব লাগিব আৰু বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোনক সাকাৰ ৰূপ দিব লাগিব মোৰ খুব ভাল লাগিছে এই কাৰণেই এই অধিৱেশনৰ মই যেতিয়া মূল থিমটো দেখিছোঁ সেইটোৱে মোক যথেষ্ট আকৰ্ষিত কৰিছে সেয়া হ'ল এম্পাৱাৰিং ইউথ ফৰ এ ভাইব্ৰেণ্ট বড়োলেণ্ড এণ্ড বিকশিত ভাৰত এইটো এটা অতি সময়োপযোগী সিদ্ধান্ত হৈছে বিষয়বস্তু হৈছে কাৰণ কেন্দ্ৰ আৰু ৰাজ্যত NDA অহাৰ পিছত যি উন্নয়নৰ ঢল বৈছে সেই ধাৰাত বড়ো ভূমিও ক্ষীপ্ৰ গতিৰে আগবাঢ়িছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত অসমত যি অভূতপূৰ্ব উন্নয়নৰ ছবি আমি প্ৰত্যক্ষ কৰিছোঁ আমি অনুৰূপভাৱে প্ৰত্যক্ষ কৰিছোঁ BTAD অঞ্চলত য'ত নেতৃত্ব দিছে প্ৰমোদ বড়ো ডাঙৰীয়াই মই বড়ো ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হোৱা এখন বিকশিত ভাৰত আৰু অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হোৱা এখন নতুন অসমৰ সমান্তৰালভাৱে এখন ভাইব্ৰেণ্ট বড়োলেণ্ড গঢ়িবলৈ হ'লে ইয়াৰ উজ্জীৱিত নতুন প্ৰজন্মৰ সবলীকৰণ অতি জৰুৰী কেৱল শিক্ষা বুলি নহয় ভাষা সাহিত্য সংস্কৃতি ক্ৰীড়া উদ্যোগ কৃষি ব্যৱসায় বাণিজ্য সকলোতে নতুন প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণ হ'ব লাগিব আৰু সেইবাবেই এই থিমটো অতি অৰ্থবহ আৰু সময়োপযোগী হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া মোৰ ভাতৃপ্ৰতিম বড়ো ৰাইজৰ বাবে ছাত্ৰ অৱস্থাৰে পৰাই বড়ো সমাজৰ সমস্যাৰাজি সমাধানৰ বাবে মাত মাতি আহিছে আৰু বিকাশৰ বাবে এটা অৰাজনৈতিক সংগঠনক নেতৃত্ব দি আহিছে বড়ো জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে দি আহিছিল আজি তেওঁ সকলোৱে জানো যে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে আৰু মই দেখিছোঁ যে ছাত্ৰাৱস্থাত যিবিলাক সমস্যা তেওঁ তুলি ধৰিছিল যিবিলাক সমস্যা সমাধানৰ কাৰণে জোৰ দিছিল এতিয়া তেখেতে ৰাজনীতিত থাকি এই সমস্যাবিলাক সমাধানত গুৰুত্ব দিছে আৰু সেইবাবেই এই বৃহৎ অঞ্চলটোৰ তেওঁ এজন আনডিছপিউটেড লিডাৰ অবিসম্বাদী নেতাৰ পৰিণত হৈছে আমি তেখেতকো বহুত বহুত ধন্যবাদ জনাইছোঁ শ্ৰদ্ধেয় ৰাইজ মই দীঘলীয়াকৈ বক্তব্য নেৰাখোঁ মই আশা ৰাখিছোঁ অনাগত দিনত বড়ো জনগোষ্ঠী দ্ৰুতগতিৰে আগবাঢ়ি যাব এই অঞ্চলৰ দ্ৰুত বিকাশ হ'ব আজি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া খন্তেক পিছত ইয়াত প্ৰৱেশ কৰিব গৃহমন্ত্ৰী ডাঙৰীয়াৰ আগমনলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগমনলৈ আপোনালোকে খুব আগ্ৰহেৰে বাট চাই আছে যোৱাকালি দেৰগাঁও গৈছিল তাত লাচিত বৰফুকন একাডেমি আনুষ্ঠানিকভাৱে মুকলি কৰিলে গতিকে মই আশা কৰিম যে তেখেতসকলৰ উপস্থিতিয়ে এই বৃহৎ অঞ্চলটোক তেখেতসকলৰ বক্তব্যই আপোনালোক সকলোকে নিশ্চয় উপকৃত কৰিব
মই আপচুৰ নেতৃবৃন্দক বহুত আকৌ এবাৰ আপোনালোকৰ সৈতে আজি এই পবিত্ৰ দিনটোত মুখামুখি হোৱাৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই উপস্থিত সকলোলৈকে পুনৰবাৰ মোৰ শ্ৰদ্ধা জনাই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।